নাম কি? আমাৰ গাঁওখনৰ নাম বৰচকা বহা হয়। এই যিটো ৰাস্তা দেখিছে মানে অতি ভয়ানক ৰাস্তা। এই ৰাস্তাটো মানে কোনো আহিব নোৱাৰে। বৰ্তমান এতিয়া গাড়ী এখনো চাইকেলখনটো বাদেই আৰু গাড়ীটো বাদে চাইকেল এখনো আহিব নোৱাৰে, এনেকুৱা অৱস্থা হৈ আছে। মানে দেখিছেনে পুৰা গাঁত চাত এয়া কঠীয়া ৰুব পৰা হৈ আছে। ইয়াৰ পিছত মানে ধান চান এনেকুৱা পানীবোৰ ৰখি থকা এনেকুৱা অৱস্থা হৈ আছে। দেখিছে নিশ্চয় দেখিছে। ইয়াত মানে আমি এই ৰাস্তাটো বহুত আহিছে, 2-3 বাৰ আহিছে বুলি শুনিছোঁ আৰু বহুত ৰাস্তাটো হিচাপো কৰিলে। আপোনালোকে এই বিধায়কৰ লগত যোগাযোগ কৰিছিল? বিধায়ক মানে যোগাযোগ মানে আহিছে বুলি কয়, ৰাস্তাটো আহিছে সেইমতে মানে হিচাপো কৰিলে, ৰাস্তা কেনেকুৱা জোখ কৰে সেইটো হিচাপত জুখি লৈ যায়। কিন্তু ইয়াৰ ৰাস্তাটো ইয়াত দেখিছেনে গিটি কেইটামান পেলাইছে, বালি শিল পেলাইছে, কিন্তু এই ৰাস্তাটো আজিলৈকে হোৱা দেখা নাই। কিন্তু কিয় হোৱা নাই, ইয়াৰ মাজত মানে বহুত জড়িত মানুহ হৈ আছে। জড়িত মানুহখিনিয়ে মানে এই ৰাস্তাটো 2-3 বাৰ আহিছে, সেই মানে সিহঁতে মানে খাই থৈ দিয়ে। সেইটো কাৰণে আজিলৈকে এই ৰাস্তাটো হ'ব পৰা নাই। আপোনালোকে চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মই আহ্বান জনাইছোঁ, এই ৰাস্তাটো আমাৰ যিটো জালুকুটি এইটো সৰু বাঁহৰ মাজেদি আমাৰ গাঁও বৰচকা বাঁহৰ সংযোগ কৰিছে, এই ৰাস্তাটো আমাৰ নিশ্চয় ভাল কৰি দিয়ক। সেইটো আমাৰ বহুত মানে চৰকাৰলৈ এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ, সেই কৰি দিলে মানে বিৰাট ধন্যবাদ জ্ঞাপন হ'ম আৰু এই ৰাস্তাটো চাওকচোন।